কেন কম দাদা তোমার আজ্ঞা পালিয়ে নিষ্ঠুর লক্ষ্মণে ত্যাগ করে হৃদয়রে সকলো মমতা ত্যাগ কৰি মানৱৰ মনস্বন্ত জ্ঞান মাতৃস্বৰূপা জানকী মাতৃক এৰি থৈ আহিলো মই অৰণ্যৰ মাজত প্ৰকাশ কৰিলো যেবে মই শ্ৰীৰামচন্দ্ৰই তোমাকে দিছে বিসৰ্জন ও দাদা বুকু মনে ভাগি যায় কতম কান্দিলে মাতৃ হিয়া ভুকুৱাই হিংসযন্ত্ৰে পৰিপূৰ্ণ বিপদে যেতিয়া মাতৃক ধৰিব আগুৰি কাক মাতিব মাতৃয়ে কোনে দিব সি সান্তনাৰ বাণী ভাই লক্ষ্মণ অতীতৰ কথা ভাবি আৰু নজনাবা এই সকলোবোৰ আমাৰ ভাগ্যৰ লিখন দাদা বিশ্বামিত্ৰ মুনি আপোনাৰ সাক্ষাৎ প্ৰাৰ্থী ৰৈ আছে সিংহদ্বাৰত যোৱা ভাই লৈ আনা মুনিবোৰক আদৰি ভাল দাদা আপোনাৰ আগমনে পবিত্ৰ কৰিলে আমাৰ এই অযোধ্যা নগৰ আমাৰ সেৱা গ্ৰহণ কৰক মুনিবৰ কৃপা কৰি ব্যক্ত কৰক আপোনাৰ আগমনৰ উদ্দেশ্য মুনিবৰ বিশ্বৰে কল্যাণৰ হেতু মহাযজ্ঞ কৰিছিল ঈশ্বৰ কিন্তু অত্যাচারী লবণ দৈত্যস্বামী দ্বন্দ্ব ভঙ্গ করে অত্যাচার করলে আমার তপবনবাদী হে প্রজাবৎসল মহামনি শ্রীরামচন্দ্র বধ করে সেই লবণ দৈত্য শান্তি দিয়েছেন আমার তপবনবাদী তার ইমান স্পর্ধা তপবনবাদী কহি করে অত্যাচার হয় কিয়া দিয়া দাদা এই মুহূর্ততে গৈ শিৰচ্ছেদ কৰো সেই আপুনি মনত নকৰিব দাদা তুমি যোৱাৰ কোনো নাই প্ৰয়োজন দাদা যোৱা তুমি মুনিবৰৰ লগত বধ কৰি সেই দুৰাত্মা দৈত্য শান্তি দিয়া তপবনবাসী দাদা হয় আপুনি আছিল আপুনি সেই দুষ্ট অসুৰৰ বাবে অধীন নিশ্চয় মই লবণ দৈত্য রঘুমণি মুনিবৰ হত ধন্যবাদ নিবেদিত কৰিছো আশীৰ্বাদ অযোধ্যাৰ উজ্জ্বল কীৰ্তি তৃপ্তিমান হওক চিৰকালৰো বলক মুনিবৰ যুদ্ধ যাত্ৰা কৰিবলৈ প্ৰস্তুত দাদা আমিও যাওঁ বলা খন্তেক বিশ্ৰামৰ ক্ষেত্ৰত বলো দাদা